ধাবা মানেই যেন নাৰী দেহৰ ব্যৱসায়। লাজত মুখ ঢাকি তৎ পোৱা নাই যুৱতীয়ে। ৰাজ্যত একাংশ ধাবাত আচলতে চলে কি? নগাঁৱৰ বাইপাছত থকা বিন্দাছ ধাবাত নিশা আৰক্ষীৰ অভিযান। দেখাব নোৱাৰা অৱস্থাত আৰক্ষীয়ে আটক কৰে কেইবাগৰাকী যুৱতী। নাৰী দেহৰ ঘাটিত পৰিণত হৈছে নগাঁৱৰ একাংশ ধাবা। এই দৃশ্য হৈছে নগাঁৱৰ বাইপাছত থকা বিন্দাছ ধাবাৰ। নাই, এই ধাবাখনত বহুত দিনৰ পৰা আমি শুনি আছোঁ আৰু ওচৰ পাজৰ ধাবাবিলাকত অলপ মানে দেহ ব্যৱসায় কৰি আছে বুলি। তো সেইটোৰ ভিত্তিত আমি এটা ৰেড কৰিলোঁ। ইয়াত ছোৱালী 3জনী পাইছোঁ আৰু কিছুমান ল'ৰা কিছুমানো পাইছোঁ। গোটেইবিলাক অসংযত অৱস্থাত কিছুমান মানুহ পোৱা গৈছে। গতিকে এইটো বিন্দাছ ধাবা। এই টুকুৰা আপোনাৰ হাইৱেৰ লগতে আৰু নেশ্যনেল হাইৱেৰ লগতে বাইপাছ। টোটেল 3জনী ছোৱালী আছে আৰু ল'ৰা 4জন আছে, মানে 4জনতে গাড়ী এখনো পাইছোঁ। কি বুলি ভাবিছে? ভয় খাই যদি নিউজ ভাইৰেল কৰি দিম, নিউজ ভাইৰেল কৰক। প্ৰব্লেম আছে কিবা? নিউজ ভাইৰেল কৰক। কৰিব আপুনি যে ক'লে, আপুনি কথা কিয় ক'লে? এহেঁতি কি কাম কৰি থাকোঁতে পাইছিলে নে বেলেগৰ লগত শুই থাকোঁতে পাইছিলে? আপুনি বেলেগৰ লগত শুই থাকোঁতে পাইছিলে? পুলিচে যে আমি কটেজত খাই থাকোঁতে পাইছে, শুই থাকোঁতে পাইছিলে, কাম কৰি থাকোঁতে পাইছিলে, কাম কৰি থাকোঁতে পাইছিলে, বেয়া চকুত পাইছিলে। আপোনালোকে নিউজ কৰি থকা কাৰণ নিউজ কিয় কৰিছে? মই এইটো নিউজ কৰিছে কিয়? কটেজত আমিও যাওঁ, প্ৰত্যেকখন ধাবা খুলিছে কাৰণে মানুহ যায়, বহি খাই থাকোঁতে আপোনালোকে ভাইৰেল কিয় কৰিছে? নিউজ কিয় চিন্তা? এইটো কওকচোন। নিউজ ডেস্ক, SP Live 24।